খালি চা খাম নি মই যা তহঁতে বিস্কুট আছে লৈ এছেখন লিখিলি না এছেখন লিখা মই ৰচনাখনে লিখিলো ওলাই মেলি হৈ গ'ল আৰু বা ধূপডাল জ্বলাই ল'মগে কৃষ্ণ আজি পৰীক্ষাটো ভাল হ'লে হয় আৰু বা কৃষ্ণ আজি পৰীক্ষাটো ভালে গ'লে হয় আৰু দেই বৰি ওলাই হৈছে নে এইয়া চব গ'ল অকল তই যাবলৈ বাকী আছে সোনকাল কৰ ডাঙৰ বৰিক অকমান সহায় কৰি দিব কৰ মা বান্দেতে বহি আছে যোৱা খেয়াটো কৰি লগে হ'ব নমো নমো নাৰায়ণ প্ৰসন্ন হৰি কৰি মায়ে নিজান আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱক কৰ বহিবাত ভালকে লিখিবা দেই পৰীক্ষাত আৰু নকলকেইটা ঠিকে থাকে লৈছানি লৈছো ভালকে লিখি থৈ আহিবা দেই বোলে তোমাক মই অকমান আগবঢ়াই থৈ আহোঁ তুমি যোৱা দেই পৰীক্ষা ভালকে দিবা হ'ব যোৱা ভালকে বোৱাৰীজনীয়ে কাপোৰকেইটাও মেলিব পাহৰিলে পাই বেচেৰীজনী পৰীক্ষা দিবলৈ গৈছে ভয়ে কাপোৰকেইটা মই মেলি থৈ আহোঁগৈ আৰু বোৱাৰীকে কলেজলৈ গৈ চুইজাৰলৈকে মেলি দিছা মোক মেলাহাতে আছিলে বুঢ়ী যে এজনী ঐ ক'ত মোবাইল চাই বহি থাকিবলৈ আহিছ যা চাহ একাপ বনাই আনগে যা মোবাইলকনো চাবলৈ শান্তি নাই কথা বোৱাৰীকৰ হ'লে একো নকয় পৰীক্ষা আছে বুলি মুখে কৈ মুখে কথা ক'বলৈ আহিছ মুখে এটাতে ভাঙিম কিন্তু যা চাহ একাপ বনাই আপোনাকে কৈছো ডাঙৰবোৰ সৰুজনীক হ'লে একো নকয় সৰুতে বিয়া পাতি ল'ৰাকেইটা মূৰটো চুবাবলৈ আহিলে এইজনী এই বুঢ়তী ছোৱালী পঢ়ি শুনি ভাল মানুহ হ'ব লাগে পেটকনা কালতে বোৱাৰী হৈ পিনে লোকৰ ঘৰখন ধ্বংস কৰিবলৈ আহিছে চাহ কাম এটা কৰ বুলি ক'লেও নকৰে আপোনালোকৰ ঘৰত মানে আহি ধ্বংস কৰিলো সিপিনে আকৌ দিনৰ দিনটো কামটো ময়ে কৰি থাকো সিজনে নকয় কিন্তু মোকে কি কাম কৰি ফেলিছ অত দিনে মই কাম কৰি খাই আছো তহঁতি কিজনী আহিলতহে কাম কৰা হয় হা মুখে দাঁতে ভাঙিব লাগে ইহঁতক দুজনী আহিলে এজনী আছে বুলি এটা বাগিছে আকৌ এজনীলৈ আনিব লাগিব এতিয়া মা এয়া লওক তই কি চাহ বনাই আনিছ খালি চাহ খাম নি মই যা তহঁতে বিস্কুট আছে লোৱা আনিছে চাহ এইকণ চাহ আনিছে বোৱাৰী এবাৰ মাতিলে নুশুনা নেকি মই ভিতৰত কাম কৰি আছিলো আপোনালৈ মাতিব ৰখি থকা নাছিলো কাম কৰি আছিলি নে মোবাইল চাই আছিলি তই ভিতৰত হা কি এবাৰ মাতিলে আহিব নোৱাৰ টাইমটো কিমান হ'ল চাওঁ 12টা বাজিলে তেন্তে তই কি কৰিছ বোৱাৰী পৰীক্ষাৰ পৰা আহিবই হ'ল তই ভাতকেইটা যোগাৰ কৰিব লাগে নে মোবাইল চাব লাগে বোৱাৰীলৈ ভাত বনাব লাগে মই যে এনেই আছো মোক বাচন বাতি কাঁহী বাতি ধুবলৈ আছে বোৱাৰীলৈ মই ভাত বনাব লাগে এতিয়া যা ভাতকেইটা সোনকালে বনাই আৰু ক'ত ধাই ভিতৰলৈ যাব লাগিছ এইডোখৰলে পেপাৰখন চাওঁ কি আহিলে আজি প্ৰশ্ন চাওঁ লিখিব পাৰিলি না তই আজি পাৰিলো চব লিখিলি ষ্টেণ্ড কৰিবি একেবাৰে তই গাঁৱৰ একদম মান সন্মান শেষ কৰা বুলিহে মোৰ ভয় হৈছে এখন গোটেইখন লিখিলি চব লিখিলি হয় চব লিখিলি যদি চবতে ৰাইট দিয়া নাই যে দুটামান এৰি থৈ আহিলি দুটামান থাকি গ'ল তোক কাম এখন কৰিব নিদো তোৰ দুটামান থাকি গ'ল বুলি ক'বলৈ আহিছ এছেখন লিখিলি না এছেখন লিখা নহয় মই ৰচনাখনহে লিখিলো তই ৰচনাখন লিখিছ এছে নিলিখিলি মই কতে নমো এছেখন 12 নে 13 আহে থাকি গ'ল সেইখন থাকি গ'ল বুলি ক'বলৈ আহিছ আমাৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব